হেল্ল' ফ্ৰেণ্ডছ, ইনস্পায়াৰ ইউ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এবাৰ আমি আলোচনা কৰিম সমান্তৰাল সজ্জাৰ সুবিধাসমূহ। এই ভিডিঅ'টো ইয়াৰ আগৰ ভিডিঅ'টোৰ পৰা কণ্টিনিউ হৈ আছে। ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ শ্ৰেণীবদ্ধ সজ্জাৰ সুবিধা আৰু অসুবিধাসমূহ। শ্ৰেণীবদ্ধ সজ্জাত সুবিধাতকৈ অসুবিধা বেছি পোৱা গৈছিলে আৰু এই অসুবিধাসমূহ সমান্তৰাল সজ্জাত পোৱা নাযায়। গতিকে সমান্তৰাল সজ্জাৰ সুবিধাসমূহ আমি আলোচনা কৰিম। সমান্তৰাল সজ্জা হৈছে যেতিয়া এটা ৰোধৰ লগত আনটো ৰোধ সমান্তৰালভাৱে সংযোগ কৰা হয়। এনেদৰে যদি এটা ৰোধৰ লগত আনটো ৰোধ সমান্তৰালভাৱে সংযোগ কৰা হয় তেতিয়াহ'লে এইটোক কোৱা হয় সমান্তৰাল সজ্জা। ইয়াত এই ৰোধটো ধৰি ললোঁ R1 আৰু R2 দুয়োটা সমান্তৰালভাৱে আছে, গতিকে এনেকুৱা সজ্জাক কোৱা হয় সমান্তৰাল সজ্জা। আৰু এই সজ্জাত কি কি সুবিধা সেইটো আমি বুজিম। সুবিধা হৈছে ধৰি ললোঁ মই তিনিটা বৈদ্যুতিক সঁজুলি, এইটো ধৰি ললোঁ বাল্ব, আৰু এটা বৈদ্যুতিক সঁজুলি আছে ধৰি ললোঁ ফেন, আৰু এটা বৈদ্যুতিক সঁজুলি লৈছোঁ ধৰি ললোঁ এইটো হিটাৰ। এই তিনিওটা বৈদ্যুতিক সঁজুলি মই সমান্তৰালভাৱে সংযোগ কৰিছোঁ। এনেদৰে সমান্তৰালভাৱে সংযোগ কৰা হৈছে। এনেকৈ সমান্তৰালভাৱে সংযোগ কৰিলে ইয়াত সুবিধা হয়, যদি কিবা কাৰণত বাল্বটো বিকল হৈ যায়, বাল্বটো যদি এনেকৈ বিকল হৈ যায়, ফিউজ হৈ যায়, তেতিয়াহ'লে বাকী ফেন আৰু হিটাৰে কাম কৰি থাকিব। শ্ৰেণীবদ্ধ সজ্জাত আছিলে যদি এটা সঁজুলি বিকল হৈ যায় তেতিয়াহ'লে বাকী ভালে থকা সঁজুলিকেইটাও কাম কৰা বন্ধ কৰি দিয়ে। কিন্তু সমান্তৰাল সজ্জাত তেনেকুৱা নহয়। যদি এটা সঁজুলি বিকল হৈছে তেতিয়াহ'লে সেই সঁজুলি থকা এই ওপৰৰ বৰ্তনীটো এনেকৈ এইটো বিকল হৈ যাব, বন্ধ হৈ যাব, বাকী বৰ্তনী দুটা চলি থাকিব, অৰ্থাৎ ফেন আৰু হিটাৰটো চলি থাকিব। গতিকে সমান্তৰাল সজ্জাত যদি এটা সঁজুলি বিকল হয় তেতিয়াহ'লে বাকী আটাইবোৰ সঁজুলিয়ে কাম কৰি থাকিব, যিটো শ্ৰেণীবদ্ধ সজ্জাত সম্ভৱ নাছিলে। শ্ৰেণীবদ্ধ সজ্জাত এটা সঁজুলি বিকল হ'লে বাকী আটাইবোৰ বিকল হৈ গৈছিল, বাকী আটাইবোৰে কাম কৰা বন্ধ কৰি দিছিল। গতিকে এইটো হৈছে সমান্তৰাল সজ্জাৰ সুবিধা। ২ নম্বৰ সুবিধাটো হৈছে সমান্তৰাল সজ্জাত প্ৰতিটো সঁজুলিৰ লগত এটা ছুইচ সংযুক্ত থাকে, এটা চাবি সংযোগ কৰা হয়, আৰু এই চাবিটোৰ জৰিয়তে আমি প্ৰয়োজন অনুসৰি সঁজুলিবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। যদি বাল্বটোৰ প্ৰয়োজন নাই তেতিয়াহ'লে বাল্বৰ ছুইচটো যদি অফ কৰি দিওঁ তেতিয়াহ'লে, আৰু যদি ফেনখন আৰু হিটাৰটো চলাব বিচাৰোঁ তেতিয়াহ'লে এই ছুইচ দুটা অন কৰি থ'লে ফেন আৰু হিটাৰ চলি থাকিব, বাল্ব নচলে, বন্ধ হৈ যাব। আৰু যদি আমি বাল্বটো চলাই ৰাখিব বিচাৰোঁ, ফেনখন যদি অফ কৰিব বিচাৰোঁ তেতিয়াহ'লে এইটো ছুইচ অফ কৰি দিলে ফেনখন অফ হৈ যাব, বাকী সঁজুলি চলি থাকিব। গতিকে আমি ইয়াক পৃথককৈ প্ৰয়োজন অনুসৰি ছুইচ অন বা অফ কৰিব পাৰোঁ, যিটো শ্ৰেণীবদ্ধ সজ্জাত সম্ভৱ নাছিলে। শ্ৰেণীবদ্ধ সজ্জাত যদি এটা সঁজুলি অন কৰিব লগা হয় তেতিয়াহ'লে বাকী আটাইবোৰ সঁজুলি অন হৈ যায়, আৰু যদি এটা সঁজুলি অফ কৰিব লগা হয় তেতিয়াহ'লে বাকী আটাইবোৰ সঁজুলি অফ হৈ যায়। তাত আমাৰ অপশ্যন নাথাকে, আমি সুবিধামতে আমাৰ প্ৰয়োজন মতে তাত অন বা অফ কৰিব নোৱাৰোঁ। গতিকে এইটো হৈছে শ্ৰেণীবদ্ধ সমান্তৰাল সজ্জাৰ আন এটা সুবিধা। এতিয়া সমান্তৰাল সজ্জাৰ আৰু এটা সুবিধা হৈছে সমান্তৰাল সজ্জাত প্ৰতিটো সঁজুলিৰ বিভৱভেদ একে থাকে, প্ৰতিটো সঁজুলিয়ে একে পৰিমাণৰ ভল্টেজ পাই থাকে। সমান্তৰাল সজ্জাত প্ৰতিটো সঁজুলিৰ ভল্টেজ সমান, গতিকে ভল্টেজ সমান হোৱাৰ কাৰণে প্ৰতিটো সঁজুলিয়ে সঠিকভাৱে কাম কৰি থাকিব পাৰে। এয়া এটা হৈছে ৩ নম্বৰ সুবিধা। আৰু এটা সুবিধা হৈছে সমান্তৰাল সজ্জাত গোটেই বৰ্তনীটোৰ মুঠ ৰোধ হ্ৰাস পায়। আমি যদি সমান্তৰাল সজ্জাৰ যেতিয়া আমি সমতুল্য ৰোধ উলিয়াইছিলোঁ তেতিয়াহ'লে আমি 1/R = 1/R1 + 1/R2 + 1/R3 এনেকৈ আমি সমতুল্য ৰোধ উলিয়াইছিলোঁ, আৰৰ মান উলিয়াইছিলোঁ, আৰু এই সমতুল্য ৰোধ আৰৰ মান হ্ৰাস হয়। হ্ৰাস হোৱাৰ কাৰণে ৰোধটো হ্ৰাস হয়, গতিকে তাত প্ৰবাহৰ পৰিমাণ বৃদ্ধি হয়। বৰ্তনীটোত প্ৰবাহৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে প্ৰতিটো সঁজুলিয়ে তাৰ প্ৰয়োজনীয় প্ৰবাহ পাব পাৰে, প্ৰয়োজনীয় প্ৰবাহ লাভ কৰে। গতিকে সঁজুলিবোৰ প্ৰয়োজনীয় প্ৰবাহ লাভ কৰাৰ কাৰণে
ধুনীয়াকৈ কাম কৰি থাকে, সঠিকভাৱে কাম কৰি থাকে। গতিকে এই চাৰিটা হৈছে সমান্তৰাল সজ্জাৰ সুবিধাসমূহ। মই এতিয়া এই চাৰিটা পইণ্ট তোমালোকক লিখি দিম এই স্ক্ৰীনত, তোমালোকে পজ কৰি নোট ডাউন কৰি ল'বা। সমান্তৰাল সজ্জাৰ সুবিধাসমূহ। গতিকে প্ৰথমটো হৈছে সমান্তৰাল সজ্জাত বৰ্তনীৰ কোনো এটা উপাদান বিকল হ'লেও বাকী উপাদানবোৰ কাৰ্যক্ষম হৈ থাকে। নম্বৰ 2, সমান্তৰাল সজ্জাত প্ৰতিটো বৈদ্যুতিক সঁজুলিৰ লগত এটা চাবি সংযোগ কৰা হয়, যাৰ ফলত আমি প্ৰয়োজন অনুসৰি সঁজুলিবোৰ অন বা অফ কৰিব পাৰোঁ। নম্বৰ 3, সমান্তৰাল সজ্জাত প্ৰতিটো সঁজুলিয়ে সম পৰিমাণৰ ভল্টেজ লাভ কৰে। ইয়াৰ ফলত সকলো সঁজুলিয়ে ঠিকমতে কাম কৰিব পাৰে। নম্বৰ 4, বৈদ্যুতিক সঁজুলিসমূহ সমান্তৰাল সজ্জাত সংযোগ কৰিলে বৰ্তনীৰ মুঠ ৰোধ হ্ৰাস পায় আৰু বৰ্তনীত প্ৰবাহৰ মান বৃদ্ধি পায়, ফলত প্ৰতিটো সঁজুলিয়ে প্ৰয়োজনীয় প্ৰবাহ ল'ব পাৰে। গতিকে এই চাৰিটা হৈছে সমান্তৰাল সজ্জাৰ সুবিধা। গতিকে সমান্তৰাল সজ্জাৰ সুবিধাসমূহ আলোচনা হ'ল। তোমালোকে ভিডিঅ'টো পজ কৰি এই সুবিধাসমূহ লিখি ল'বা। মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা, আৰু যদি বুজি পাইছা তেতিয়াহ'লে মই তোমালোকক দুটা কুৱেশ্যন হোমৱৰ্ক হিচাপত দিম। তোমালোকে তাৰ আনচাৰটো কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি মোক ক'বা, জনাবা তোমালোকে কিমানখিনি বুজি পাইছা, তেতিয়া মই জানিব পাৰিম আৰু মোৰ ভাল লাগিব তোমালোকে যদি বুজি পোৱা আৰু উত্তৰটো দিব পাৰা। প্ৰথম কুৱেশ্যনটো, এই দুটা কুৱেশ্যন, সমান্তৰাল সজ্জাত সংযুক্ত কেইটামান বাল্বৰ পৰা এটা বাল্ব বেয়া হ'ল, তেনেহ'লে বাকী বাল্ববোৰ জ্বলিবনে? এইটো এটা প্ৰশ্ন। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবা। 2 নম্বৰ, ডাঙৰ হোটেল এখনৰ বিল্ডিং এটা ৰঙীন বাল্ব কিছুমানৰ দ্বাৰা সজাব লাগে। তুমি তেতিয়া বাল্ববোৰ কি সজ্জাত সজাবা? নম্বৰ A, শ্ৰেণীবদ্ধ সজ্জাত, B, সমান্তৰাল সজ্জাত। উত্তৰটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই তোমালোকৰ কমেণ্টৰ বাট চাম। আৰু মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা, আৰু যদি বুজি পাইছা তেতিয়াহ'লে জনাবা, আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লেও কমেণ্ট কৰি মোক জনাবা। এণ্ড ফাইনেলি, থেংকছ ফৰ ৱাচিং।